কিতাপ জ্ঞানৰ ভাণ্ডাৰ। কিতাপ আমাৰ বন্ধু। কিতাপে আমাক মা দেউতাৰ দৰে শিক্ষা দিয়ে। মই এতিয়ালৈকে যিমান কিতাপ পঢ়িছোঁ, ইয়াৰ ভিতৰত মোৰ আটাইতকৈ ভাল লগা কিতাপকেইখন হৈছে কণমানি ৰাজকুমাৰী, সৰু আইটিহঁত, দি অল্ড মেন এণ্ড দি চি আৰু টমাছ আলভা এডিছন। গোটেইকেইখন কিতাপত থকা সাহস, ধৈৰ্য আৰু সহনশীলতাই মোক অধিক উৎসাহিত কৰে।